সকলকে আমার ইউটিউব চ্যানেল এসকে স্যার অফিসিয়াল স্বাগতম জানাইছো। ইয়ার আগৰ ভিডিওটোত আমি অনুশীলনী 1.5 ফার্স্ট নাম্বার অঙ্কবিলাক সলভ কৰিছো। কোনোবাই যদি ভিডিওটো চোৱা নাই আগৰ ভিডিওটো চাই লবা। ইয়াৰ পাছত আজিৰ ভিডিওটোত আমি আলোচনা কৰিম 6 1 2 আৰু 3 6 নম্বৰ অঙ্কবিলাক আলোচনা কৰিম। 6 এক নাম্বারটো আমার কি দিছে 6 এর এক নাম্বারটো যে x যদি x 1 প্লাস √2 হয় তেন্তে দেখুৱা যে x minus 1 upon x whole cube equal to 8 কি কৈছে ইয়াত আমাৰ x ৰ মানটো দি দিছে। x ৰ মান কিমান দিছে? x ৰ মান দিছে 1 plus √2 x ৰ ভ্যালুটো আমাৰ দিছে 1 plus √2 যদি হয় তেন্তে আমাৰ প্ৰুফ কৰিব লাগিছে লেফট হ্যান্ড সাইড বাওফালে যেটো আছে x minus 1/3 whole cube equal to 8 হয় নে নাই। গতিকে আমি কেনেকৈ সলভ কৰিম? আমি বাওফালটো লম। বাওফাল কি আছে আমাৰ ইয়াত বাওফাল যেটো ইংলিশত কি কয় লেফট হ্যান্ড সাইড L H S লেফট হ্যান্ড সাইডত আমাৰ কি আছে x minus 1 upon x into whole cube। লেফট হ্যান্ড সাইডৰ পৰা আমি রাইট হ্যান্ড সাইড 8 টো বনাম, কিন্তু ইয়াত আমাৰ x ৰ মানটো দি দিছে। x ৰ মান কি দিছে? x 1 plus √2 সো x ৰ ঠাইত আমি 1 plus √2 টো বহাব পাৰিম। ইয়াত যদি আমি x ৰ জায়গাত বহাও কি 1 plus √2 ইয়াত x আছিল 1 plus √2 minus 1 upon তলতে x আছে ইয়াতো আমি বহাম 1 plus √2 into whole cube আমাৰ কি আছে whole cube। এতিয়া চোৱা এটুক যদি আমি লসাগু লও কি ইয়াত তলত নাই মানে 1 এটা আছে ইয়াত 1 plus √2 এতিয়া চোৱা 1 plus √2 টো এই 1 যেটো আছে ইয়াত তলত 1 আছে 1 to 1 plus √2 ৰ মাজত কিমান বাৰ চাব 1 plus √2 বাৰ চাব। এই 1 plus √2 লৈ উপৰৰ 1 plus √2 লগত যেতিয়া পূৰণ কৰিম এটো আমাৰ কি হৈ যাব স্কয়াৰ হৈ যাব 1 plus √2 দুটা সেম বস্তু হৈ যাব আমাৰ কি হ'ব স্কয়ার হৈ যাব। বুজিলা না? ইয়াৰ তলত নাই মানে 1 আছে এই 1 to 1 plus √2 ৰ মাজত 1 plus √2 বাঢ়ি যায়। এই 1 plus √2 লৈ যেতিয়া আমি উপৰৰ 1 plus √2 লগত মাল্টিপ্লাই কৰিম তেতিয়া √2 স্কয়ার হৈ যাব আৰু এই 1 plus √2 1 plus √2 ৰ মাজত এবাৰ যাব। গতিকে এক লৈ উপৰৰ এক লগত পূৰণ কৰিলে এক এটা হ'ব আৰু হল কিউব আমাৰ এটা তো আছে। এতিয়া চোৱা এটো a plus b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে না। এটো a plus b হোল স্কয়াৰ ফৰ্মুলাত আমি ভাঙি দিলে কিমান হ'ব a স্কয়াৰ plus 2 into a into b। a মানে কিমান হল আমাৰ 1 b মানে কিমান আছে আমাৰ √2 plus b স্কয়াৰ b স্কয়াৰ মানে √2 স্কয়াৰ minus 1 divided by কিমান আছে 1 plus √2 আমাৰ হোল স্কয়াৰ হোল কিউবটো এটা আছে। ইয়াৰ পাছত চোৱা এটুক যদি 1 ৰ স্কয়াৰ কৰিলে আমাৰ কিমান হ'ব 1 এ হ'ব প্লাস 2 আৰু 1 কৰিলে আমাৰ 2 হ'ব 2 √2 প্লাস 2 স্কয়াৰ ৰুট কেনসেল গলে ইয়াত থাকিব আমাৰ অকল কিমান 2 minus 1 তলত আছে আমাৰ কি 1 plus √2 হোল কিউবটো এটা আমাৰ আছে। এতিয়া সব ওপৰত এটা প্লাসৰ 1 এটা মাইনাসৰ 1 এটো আমি ক্যান্সেল কৰিব পাৰো। ক্যান্সেল কৰি এই 2 টো যদি আমি আগত লিখি দিও একো প্ৰবলেম আছে নেকি? একো প্ৰবলেম নাই। ইয়াত 2 plus 2 √2 divided by কিমান আছে 1 plus √2 হলনে? আৰু এটা কি আছে আমাৰ হোল কিউবটো এটা আছে। এতিয়া চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে তো 2 ৰ পৰা আমি 2 টো কমন লব পাৰি। ইয়াৰ পৰা যদি আমি 2 এটা কমন লও ইয়াত কি থাকিব 1 এটা থাকে প্লাস √2 থাকিব। ইয়াৰ পৰা 2 লৈ গৈছো অকল √2 আছে তলত আছে কিমান 1 plus √2 হোল কিউব। এতিয়া সো তলত 1 plus √2 ওপৰত 1 plus √2 এটো ক্যান্সেল কৰিব পাৰো। তেনেহলে অকল কি থাকিল ইয়াত অকল আমাৰ থাকিল 2 আৰু 2 ৰ ওপৰত আমাৰ কি কিউব 2 ৰ ওপৰত যদি আমি কিউব করি কিমান হয় 2 ৰ ওপৰত কি মানে 3 টা 2 পূৰণ 2 2 2 3 টা 2 পূৰণ কৰিলে 2 গুণ 2 2 গুণ 4 2 4 গুণ 8 8 হল নে 8। আমাক কি কৈছিল যে সোঁফালে x x minus 1/x ৰ পৰা আমাক কি বনাব লাগে 8 বনাব লাগে। আমি বাওঁফালৰ পৰা সোঁফালটো ইয়াত লিখিম যে বাওঁফালৰ পৰা আমি সোঁফালটো বনালো নে অৰ্থাৎ লেফট হ্যান্ড সাইড is equal to RSH রাইট হ্যান্ড সাইড সমান সমান হল প্রুফ। এইটো আমাক প্রুফ কৰিব কৈছিল নে? বুজিলা নে সকলে? বহুত সিম্পল নিয়মত কৰিছো আমি। এতিয়া আমি 6 এর 2 নাম্বারটো চাম। 6 এর 2 নাম্বারটো কি কৈছো সৰল কৰা কি দিছে 1 upon 1 plus √2 plus 1 upon √2 plus √3 plus 1 upon √2 plus √4 এইটো সৰল কৰিব লাগে। এইটোক আমি হেতু ফৰ্মুলাত বহাবলৈ ট্রাই কৰিম।
যে a প্লাস বি ইন্টু a মাইনাস বি করলে কিমান হয় আমার a স্কয়ার মাইনাস বি স্কয়ার। এইটো ফর্মুলা বহাবলৈ ট্রাই কৰিম। ছয় ফার্স্টত কি দিছে আমার 1 আপন 1 প্লাস রুট 2 দিছে না, এটা ইয়ার লগত আমি এটা পূরণ করিম 1 মাইনাস রুট 2, বুঝিলা না? ইয়ার লগত 1 প্লাস রুট 2 আমার দিছে 1 মাইনাস রুট 2 এটা পূরণ কৰিছো। তলত যদি 1 মাইনাস রুট 2 পূরণ কৰিছে আমি উপরতো 1 মাইনাস রুট 2 এটা কি পূরণ কৰিম। কৰাৰ পিছত এইটো এটা পাৰ্ট গল। ইয়াৰ পাছত আকৌ আমি ইয়াত কি দিছে রুট 2 প্লাস রুট 3 দিছে না, আকৌ আমি এটা পূরণ করিম রুট 2 মাইনাস রুট 3। তো রুট 2 মাইনাস রুট 3 যদি আমি তলত পূরণ করছি উপরতো কি করিম রুট 2 মাইনাস রুট 3 এটা পূরণ করিম প্লাস সেকেন্ড থার্ড পার্ট টু আমার কি দিছে যে রুট 3 প্লাস রুট 4। এটা সহ রুট 3 প্লাস রুট 4 দিছে, এর লগত আমি এটা পূরণ করিম রুট 3 মাইনাস রুট 4 করলে তলত পূরণ করেছি উপরতো আমি কি পূরণ করিম রুট 3 মাইনাস রুট 4 এটা পূরণ করি। হল নে বুঝিলা নে সকলে? এটা সহ a প্লাস বি a মাইনাস বি a প্লাস বি a মাইনাস বি a প্লাস বি a মাইনাস বি গোটেইকেইটা আমি ফর্মুলাত পৰিছে, গোটেইকেইটা ফর্মুলা হিসাবে লিখিব পাৰি। ফার্স্টটো আমি লিখিম যে উপৰত কি থাকিল 1 ৰ লগত যদি এইটো পূৰণ কৰি এইটো হ'ব 1 মাইনাস রুট 2। এটা সহ এইটো a প্লাস বি a মাইনাস বি করলে আমার কিমান হয় a স্কয়ার মাইনাস b স্কয়ার। ইয়াত b মানে কিমান হল রুট 2 স্কয়ার প্লাস এইটো হিসাবে 1 ৰ লগত পূরণ কৰি সেম হ'ব রুট 2 মাইনাস রুট 3। তলত পূরণ করলে এইটো a প্লাস b a মাইনাস b করলে আমার a স্কয়ার মাইনাস b স্কয়ার হয়। ইয়াত a মানে হল আমার রুট 2 স্কয়ার, b মানে হল রুট 3 স্কয়ার। থার্ড পার্ট টু কি আছে ইয়াতো 1 ৰ লগত এইটো পূরণ করলে এইটো হ'ব রুট 3 মাইনাস রুট 4। তলত কিমান আছে আমার a প্লাস b a মাইনাস b করলে আমার a স্কয়ার a মানে রুট 3 আর মাইনাস b স্কয়ার মানে রুট 4 স্কয়ার। হল নে? এটা সহ আমার উপরে থাকিল 1 মাইনাস রুট 2। ইয়াত 1 ৰ স্কয়ার করলে কিমান হ'ব 1 হ'ব। ইয়াত স্কয়ার রুট ক্যান্সেল করলে মাইনাস 2 প্লাস উপরে থাকিলে আমার রুট 2 মাইনাস রুট 3। তলত স্কয়ার রুট ক্যান্সেল করলে ইয়াত হল আমার 2 মাইনাস স্কয়ার রুট ক্যান্সেল করলে ইয়াত হল আমার 3 সো প্লাস উপরত 2 আমার থাকিল রুট 3 মাইনাস রুট 4। তলত স্কয়ার রুট ক্যান্সেল করলে ইয়াত হইছে আমার 3 মাইনাস স্কয়ার রুট ক্যান্সেল করলে ইয়াত হইছে আমার 4। এই 200 উপরত থাকিল আমার 1 মাইনাস রুট 2। তলত প্লাস মাইনাসে মাইনাস, তো 2 এর পরে 1 গলে আমার কিমান হ'ব 1, কিন্তু কি মাইনাস ওরন এটো ডাঙৰ 2 ডাঙৰ সেই কাৰণে 2 ৰ আগত যেটো চিহ্ন আছে এটো ইয়াত বৈছে -1 প্লাস উপৰত 2 থাকিল আমাৰ কি ৰুট 2 মাইনাস ৰুট 3। তলত থাকিল আমাৰ প্লাস মাইনাসে মাইনাস 2 3 ৰ পৰা 2 গলে আমাৰ 1 হ'ব -1। এটো -1 থাকিল ইয়াত গলে আমাৰ সোয়া ৰুট 3 প্লাস মাইনাস ৰুট 4 ডিভাইডেড বাই 4 ৰ পৰা 3 গলে 1 থাকে, এটো -1। এতিয়া সোয়া এই মাইনাস তলত -2 আছে, তলত নাই মানে তো এনে 1 থাকে, তলত -2 আছে, এই -2 আমি উপৰত লৈ কিনে পূৰণ কৰি দিম। উপৰত ইয়াত মাইনাস ইনটু 1 মাইনাস ৰুট 2, এই -2 ইয়াত পূৰণ কৰিছে মাইনাস ইনটু ৰুট 2 মাইনাস ৰুট 3, এই -2 ইয়াত দিছো মাইনাস ৰুট 3 মাইনাস ৰুট 4। বুঝিলা নে কি কৰিছো? অকল -2 আমি উপৰত তুলি দিছো। এতিয়া আমি -2 পূৰণ কৰি দিম, মাইনাস প্লাসে -1, এটা মাইনাসে মাইনাসে প্লাস ৰুট 2, এটা সব মাইনাসে মাইনাস প্লাসে মাইনাস ৰুট 2, মাইনাসে মাইনাসে প্লাস ৰুট 3, এটো সব মাইনাস প্লাসে মাইনাস ৰুট 3, মাইনাসে মাইনাসে প্লাস ৰুট 4। বুঝিলা নে? এতিয়া সব ইয়াত মাইনাস ইয়াত প্লাস ৰুট 2 আছে, ইয়াত মাইনাস ৰুট 2 আছে, এই দুটা কাটিব পাৰো। ইয়াত প্লাস ৰুট 3 আছে, মাইনাস ৰুট 3 আছে, কাটিব পাৰো। ইয়াত অকল কি থাকিল আমাৰ, ইয়াত অকল থাকিল আমাৰ -1 আৰু প্লাস ৰুট 4। এতিয়া ৰুট 4 ক আমি বৰ্গমূল কৰিলে কি হয়, ৰুটক আমি 2 স্কয়াৰ লিখিব পাৰো নে? 2 স্কয়াৰ লিখিলে 2 ৰুট ক্যান্সেল গলে আমাৰ কি থাকিব 2, গতিকে ইয়াত থাকিল আমাৰ -1 প্লাস 2। এটা প্লাস মাইনাস হে মাইনাস, তো 2 ৰ পৰা 1 গলে আমাৰ কিমান থাকিব 1,
যে টু টু ডাঙৰটোৰ আগে কি চিহ্ন প্লাছ চিহ্ন তেনেহলে ফাইনেল এনসাৰটো আমাৰ কিমান হল 1 সৰল কৰিলে বুজিলানে কি কৰিছো ইয়াত একেবাৰে সহজ নিয়মত আমি কৰিছো এটা 6 ৰ 3 নম্বৰ অংকটো কি দিছে 1.27 ৰ ওপৰত ইয়াত বাৰ আছে আৰু 0.133 ৰ ওপৰত বাৰ আছে পৰিমেয় সংখ্যা দুটা যোগ কৰা দুটা সংখ্যা দিছে পৰিমেয় সংখ্যা এই সংখ্যা দুটা যোগ কৰিবৰ কাৰণে কৈছে ইয়াত 1.27 বাৰ মানে কি 1.27 ওপৰত বাৰ মানে 7 টো আমাৰ বাৰ বাৰ আহিয়ে থাকিব 7 টো আমাৰ কেটো হেক নহয় পিছত 0.13 ৰ ওপৰত বাৰ মানে 3 সংখ্যাটো আমাৰ বাৰ বাৰ আহিয়ে থাকিব এই দুটা সংখ্যাক আমাৰ যোগ কৰিবৰ কাৰণে কৈছে তেনেলে এই দুটা সংখ্যাক আমি কেনেকৈ যোগ কৰিম এটো কৰা বহুত কেইটা নিয়ম আছে ইয়াৰ ভিতৰত যেটো আমি আটাইতকৈ সিম্পল হয় আটাইতকৈ সহজ এইটো নিয়মত আমি তোমাক কৰাই দি আছো ইয়াত চোৱা 1.27 বাৰ মানে কি যে 1.27777 এই এনেকৈ আহিও থাকিব আকৌ 0.13 বাৰ মানে যে 0.1333 এনেকৈ আহি থাকিব এতিয়া এই দুটা সংখ্যক যোগ কৰিবৰ কাৰণে কৈছে দুটা সংখ্যক কি কি 1.27777 এনেকৈ আহি থাকিব আৰু এটা কি 0.1333 এনেকৈ আহি থাকিব এই দুটা সংখ্যক যদি আমি যোগ কৰো কিমান হ'ব সো এই দুটা সংখ্যক যোগ কৰিলে আমাৰ কিমান হ'ব সো এনেকৈ যেটো সংখ্যা গৈ থাকিব সো একেবাৰে লাষ্টত এটা সংখ্যা গৈছে একেবাৰে যেটো লাষ্টত যাব হিটো তো আমাৰ লাষ্টতে কি থাকিব 7 থাকিব আৰু আমাৰ 3 থাকিব 7 আৰু 3 প্লাস কৰিলে আমাৰ ইয়াত কি হ'ব 10 হ'ব 10 ৰ আমাৰ 0 টো হ'ব হাতৰ কিমান থাকিব 1 এটা থাকিব বুজিলা নে যিমান দূৰলৈকে গৈছে ভাবা যিমান দূৰলৈকে গৈছে লাষ্টত তো আমাৰ 7 আৰু 3 আছে এই 7 আৰু 3 আমাৰ যোগ কৰিলে কিমান হ'ব 10 10 ৰ 0 টো আমি বহাইছো হাতৰ কিমান আছে 1 তার আগৰ আমাৰ 7 আৰু 3 টো যোগ কৰিলে আমাৰ কিমান হ'ব 10 হ'ব 10 আৰু হাতৰ যেটো আমাৰ 1 আছিল এটো কৰিলে আমাৰ কিমান হ'ব 11 11 ৰ 1 এটা বহালো আকৌ হাতত থাকিব আমাৰ কি 1 এনেকৈ আহি যেতে ইয়াত আহিব ইয়াতো 7 প্লাস 3 কৰিলে আমাৰ 10 হ'ব হাতৰ 1 কিমান হ'ব আমাৰ 11 11 ৰ 1 হাতৰ কিমান থাকিলে 1 আকৌ 7 প্লাস 3 কৰিলে 10 প্লাস 1 11 11 ৰ 1 হাতৰ আকৌ 1 থাকিল 7 আৰু 3 কৰিলে আমাৰ কিমান হ'ব 11 কি 7 আৰু 3 কৰিলে 10 হাতৰ 1 কৰিলে আমাৰ কিমান হ'ব 11 11 ৰ আকৌ 1 বহাইছো হাতৰ আকৌ কিমান আছে 1 ইয়াতো 7 প্লাস 3 কৰিলে 10 হাতৰ 1 এটা বহালে কিমান হ'ব আমাৰ 11 11 ৰ 1 বহাইছো হাতৰ কিমান থাকিলে আমাৰ 1 এটা 2 আৰু 1 কৰিলে কিমান হ'ব 3 আৰু হাতৰ 1 ৰ কিমান হ'ব 4.1 হলনে এটা কিমান হল গতিকে এনসারটো কিমান হল 1.411 গতিকে আমি ফাইনাল এনসারটো এনেকৈ লিখিম যে ফাইনাল এনসারটো কি হল 1.4111 ইনটু গৈ থাকিছে গতিকে আমি লিখিম যে 1.41 ৰ ওপৰত কি আমাৰ বাৰ থাকিব বুজিলানে এই দুটা প্লাস কৰিলে আমাৰ কি হ'ব 1.41 বাৰ তো এইখিনি আছিল আজিৰ ভিডিওত 6 নম্বৰ অংকবিলাক যে সলভ কৰিছিলো ইয়াৰ পিছৰ ভিডিওটোত আমি অনুশীলনী 1.6 টো আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে ভিডিওত তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰিবা आ रहा हूँ अगली वीडियो लेकर तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर